নমস্কাৰ আপোনালোকক পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে দীপাৱলীৰ সকলোকে শুভেচ্ছা যাচিলোঁ। সকলোৰে ঘৰখন যাতে পোহৰ হওক তাৰে কামনা। দীপাৱলীৰ যিটোহে অৱস্থা হৈছে, অকল বৰষুণ দিছে। বৰষুণৰ মাজতো আমি অকণমান সন্ধিয়া ভাগকৈ অকণ ওলাই যাম। ক'ত যাম আৰু খেলিমো, কি খেলিম আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, তো আপোনালোকক ৰাতিকৈ পুনৰ লগ পাম। এতিয়া আন্ধাৰ হ'লহি আৰু ওলাই যোৱাৰ আগত ভাবিলোঁ মানুহজনে আনি থৈ দিছিলে ঘৰলৈ ফটকা, সেইখিনি অকণমানিকেইজনীৰ লগতে আৰু আমাৰ ওচৰৰ ছোৱালীকেইজনীৰ লগতে ফুটুৱাও। তাকে কি কিনো আনিছে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ বাৰু। এইটো কিটকাট ফুটিব নে কি নাজানিছোঁ, এইটো প্ৰথম আনিছে। আৰু এইটো চকৰি, আৰু এইডাল আমি ফিফি বুলি কওঁ, আপোনালোকে কি বুলি কয় কমেণ্ট বক্সত জনাব। আৰু এয়া কলগছ, সেয়াই আৰু বাকীতো এইখিনিহে ফুটাব পাৰোঁ আৰু। ফুটিব লাগিছিলে। ভালকে জ্বলা আকৌ। মোৰো লাগি গৈছিলে। চকৰি ফুটে, চকৰিটো ফুটে, চকৰিটো জ্বলা। লগাই দিয়কচোন ফিফিডাল। ঘূৰাৰ পিছত আঁতৰি দে, ধামকে ফুটিব। আমি এতিয়া ৰেডি হ'লোঁ অকণমান ওলাই যাবলৈ। আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম, তো ব'লক আপোনালোকো মোৰ লগতে।
ঘৰ আহি পালোহি। আমি ক'ত গৈছিলোঁ আপোনালোকক ক'বলৈ সুবিধাই নহ'ল, বহুত ভিৰ আছিলে আৰু তাত ভিডিঅ' একো আপোনালোকে মাত নুশুনিলে হ'লে। গৈছিলোঁ আচলতে নাজিৰালৈ। নাজিৰাত খেলিলোঁ আৰু বস্তু অলপমান পালোঁ, আপোনালোকক দেখুৱাইছোঁ কি কি পালোঁ। মই পালোঁ আমুল 2 লিটাৰ, ৰিফাইন তেল 1 লিটাৰ পালোঁ, তাৰপিছত এইফালে চাৰ্ফ এক্সেল এটা পালোঁ, ইয়াত চানা পেকেট এটা। ঘৰলৈ ঘূৰি আহোঁতে হাজবেণ্ডে কিনি দিছিলে এয়া কেক এটা, অলপমান কাটি কুটি খালোঁৱে, অলপমান গাড়ীত আহোঁতে কেঁচা খালে। সেয়াই আৰু ইমানেই